Hey guys, good morning and welcome back to my YouTube channel Daily Life with Bhasu. Aru aji pai ek mah man pisot video shoot korisu. Aru itia moi jabo olaisu Guwahati bishek kam etat. Tamam rod dise morning botaman 7 bajise aru 7 man bajate ji rod dise itia jau. এতিয়া পালোহি ভকত গাঁও আৰু জাগিউত পামগৈ আৰু 10-15 মিনিটৰ পিছত অলপমান ৰৈছিলো এই ভকত গাঁও পাৰ হৈ আকৌ এতিয়া যাওঁ আৰু আজি ইমান জলদি ইমান ৰ'দ দিছে আৰু আজি দুপৰীয়া টাইমতটো আৰু ৰ'দ দিব গুৱাহাটী গাড়ীত গৈ থাকিলে অকমান মানে ওয়েদাৰটো ভাল হৈ থাকিলে ৰ'দ চত অকমান কমকে ওলালে ভাল লাগে কি মাত এইকেইখনত খতৰনাক মাত মানে একদম তো এতিয়া যাওঁ আকৌ আৰু বহুতখিনি বনাই হ'ল বেছখন বেছখন হোৱাৰ পিছত সুবিধা হ'ব আৰু এক বছৰ ভিতৰত হৈ যাব কন্টিনিউ বনাই থাকিলে এখানে বহুত ভিৰ লাগে আজিহে নাই মানটা ট্ৰেইন আহা নাই এই ফন্টখিনি বনাওঁতে সময় লাগিব যোৱাবাত পালোহি আৰু এতিয়া অলপ ব্ৰেকফাষ্ট কৰিলোঁ কাৰণ ঘৰতো একো খাই অহা নাছিলোঁ আৰু আজি মানে এতিয়া 9টা মান বাজিছে আৰু এনেকুৱা ৰ'দ দিছে বা তো এতিয়া মৰ্নিং ব্ৰেকফাষ্টটো কৰি লওঁ আৰু পৰঠা চাইজটো বহুত ডাঙৰ তো খোৱা বোৱা হৈ গ'ল যাওঁ এতিয়া তেল ভৰাই লওঁ যোৰাবাটত চাওক তেলৰ দাম 94 আমাৰ মৰিগাঁৱত কৈতো বহুত কম 96.97.96 মৰিগাঁৱত কৈতো কম ইয়াত ফ্ৰণ্টত এখন ফুড কোৰ্টো আছে ফ্ৰণ্টত পাহাৰ যোৰাবাট নতুন ফুড বেচ গুৱাহাটী ভাল বনাইছে বাঁহৰ পেটো এনেকুৱা টাইপৰ দিছে গণেশগুৰি বেচ পালোহি
এই ৰাইট সাইডে দেখো হয় গাড়ী এফালে ৰাইট সাইডে আছে দীঘলী পুখুৰী তো গাইস যেটো কামৰ কাৰণে আহিছিলো অলপ চলপ হৈছে আৰু অকমান বাকি আছে আৰু এতিয়া আছো এফালে লেফট সাইডে আছে এতিয়া দীঘলী পুখুৰী আৰু ফ্ৰণ্টত আছে নেহেৰু পাৰ্ক এফালে ৰাইট সাইডে আছে কটন কলেজ মানে কটন ইউনিভাৰ্চিটি আৰু তাৰ সাইডত এফালে চাওক এই ভিলেজখন বহুত মানে গছ-গছনি আছে পুৰা ঠাণ্ডা পৰি আছে ভিলেজখন ভাল লাগিছে কিবা এটা আৰু এতিয়া কিবা চাওঁ কি খাব পাৰো ফালে মোৰ সাইডত এফালে আছে নেহেৰু পাৰ্ক আৰু বেক সাইডে এখন হৈছে কটন ইউনিভাৰ্চিটি আৰু এখানে খোৱা বস্তু দোকান বহুত লাইন হৈ আছে তো কিবা ঠাণ্ডা জুচ কিবা কিবি পাও নেকি খাওঁ বহুত গৰম দিছে ইয়াৰ আগত মানে বহুত বাৰ গৈছো নেহেৰু পাৰ্কৰ ভিতৰত আৰু এতিয়া যি গৰম এতিয়া পাৰ্কৰ ভিতৰত বহা সময় নহয় সন্ধিয়া টাইমত বেছি ভাল আৰু মোৰ বন্ধু এজনো আহি আছে ইয়াত ধেই আছে ফুড কোৰ্ট এইবোৰ ছাতি দিয়া হৈ আছে চাওক ইয়াতে কিবা এটা খাই লওঁ লেফট সাইডে এখন হৈছে কটন ইউনিভাৰ্চিটি আৰু ইয়াতে কিবা ফুড কোৰ্টত কিবা জুচ টুচ খাই লওঁ আইসক্রিম কি পাম জান কি খাও ভেনিলা দিও দুটা দিও এখন হৈছে নেহেৰু পাৰ্ক সন্ধিয়া টাইমত বেছি ভাল লাগে চাইও সাইডে লাইট সাইড যেতিয়া লাগি থাকিব বেছিয়ে ভাল লাগে সন্ধিয়া টাইমত আৰু বহুত বা আহিছো ইয়াৰ ভিতৰত আৰু এতিয়া গৈ না থাকো বহুত গৰম পৰিছে বহুত দিনৰ মূৰত ভাইক লগ পাই গলো ইয়া প্ৰচেষ্টা প্ৰায় 9-10 মানৰ মূৰত লগ পাইছো ন 9-10 মান মানে আৰু ইয়া গা বেয়া তেও আজি মোক লগ কৰিব আহিছে একদম মাতটো ভাঙি আছে তো এতিয়া অকমান টাইম স্পেন্ড কৰো আৰু কিবা কিবি খাওঁ এফালে আৰু এখানে নেহেৰু পাৰ্কৰ ওচৰত বহুত খোৱা জেগা আছে ভাল তো এতিয়া ফুচকা খাওঁ ফুচকা দিয়া কি খাব মন আছে ফুচকা দিয়া 10 টকাত কেইটা 5টা क्या यहाँ में hey हाँ वारे खाना बोला भी oh itu बात दुनिया बता दिए भाई লগত এতিয়া বাইকত উঠি গৈ আছো ভাইটো এতিয়া বেলিভিউ গৈ আছো বহুত দিনৰ মূৰত এফালে এয়া হৈছে উজান বজাৰ ঘাট বহুত দিনৰ মূৰত এইফালে মানে আহিছো উজান বজাৰ সাইডে আৰু এফালে ভাল মানে এই প্লেচটো কিবা এটা গছ-গছনিয়ে ভৰা না সাইডত এফালে ব্ৰহ্মপুত্ৰ আছে এক মাহ হৈ গ'ল 1.5 মাহ মান হ'ল আৰু 1.5 মাহ মান হ'ল মই ভিডিঅ' দিয়াই নাই ইউটিউবত আৰু আজি 1.5 মাহ মানৰ মূৰত আজি ভিডিঅ' এটা বনাইছো ভাল লাগিছে বহুত দিনৰ মূৰত মানে বনাইছো না আৰু মানে কতো যোৱাই নাছিলো অকমান ঘৰৰ কামত বিজি আছিলো তো ভিডিঅ' বনাব পৰা নাছিলো আৰু লেফট সাইডে গোটেই এখন পুৰা মানে মাছৰ বজাৰ হয় লেফট সাইডে পুৰা গোন্ধ মাছৰ আৰু এফালে ৰাজভৱন যায়গৈ যোনটো বেলিভিউ পৰা আৰু অকমান গ'লে ৰাজভৱন পায় আৰু মানে ভাটিবেলা টাইমত যেতিয়া সানসেট হোৱা যায় সেইখিনি টাইমত চাই বেছি ভাল লাগে লগে নবনাও সেইখিনি টাইমত ব্লগ বনাব লাগিছিল কি ধুনীয়া ধুনীয়া প্লেছত গৈছিলো বাট এইখিনি টাইমত ভিডিঅ'য়ে নবনাও আৰু শিলং গৈছো কবাত গৈছো বাইক লৈ আৰু চাওক এখন হৈছে ব্ৰহ্মপুত্ৰ আৰু অকমান গ'লে বেলিভিউ পাম আৰু এইখিনিয়ে হৈছে বেলিভিউ বা বহুত ৰ'দ তো বহুত দিনৰ মূৰত আহিলোঁ বেলিভিউত আৰু বহুত ৰ'দ দি আছে সেইটোৱে বেয়া এইফালে গছ এডাল আছে গছৰ ছাঁতে অকণমান টাইম ৰওঁ আৰু মানে ভাটিবেলা টাইমত বেছি ভাল লাগে এই প্লেচটো ভাটিবেলা টাইমত ধুনীয়া ছাঁ পৰি থাকে সেই বহুত ভাল লাগিছে কিন্তু গাটো বেয়া চ' ইমান ফূৰ্তি কৰিব পৰা নাই সেয়াই আৰু ইমান ফূৰ্তি কৰিব পৰা নাই কিন্তু এইখিনি
ভিউটো ধুনীয়া লাগিছে ন মানে ভাটিবেলা টাইমত বেছিয়ে ভাল লাগে ভিউটো ন বাই বাই আৰু এতিয়া ইয়াৰ পৰা যাওঁ বৈশিষ্ট্যও গ'ল ঘৰলৈ গোটেই কাম চাম যি আছিল চব হ'ল আৰু অকণমান যি পাওঁ দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু ৰাইট চাইডে ইয়াত দীঘলী পুখুৰী খানাপাৰা তো এতিয়া আহিছোঁ নিউ চিটি ৰিজৰ্টত কিবা ভাত চাত খাই লওঁ আৰু গুৱাহাটীত খোৱাই নহ'ল ধাবা ফুড এনেও খাই ভাল লাগে গুৱাহাটীত খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু এতিয়া সময় প্ৰায় 4 মান বাজিল আৰু আছোঁ সোণাপুৰত আৰু এতিয়া যাওঁ আৰু ঘৰে পামগৈ আৰু ইয়াৰ পৰা 10 মিনিটৰ বাট 3 কিলোমিটাৰমান হ'ব এতিয়া চাৰিআলি এখনত ৰৈছোঁ অলপ বজাৰ কৰিবলগীয়া আছে তো শাক পাচলি অকণমান বজাৰ কৰোঁ তাৰপিছত এতিয়া ঘৰ পামগৈ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আজি ভিডিঅ'টো মানে বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আজি আৰু ভাল লাগিল আজি জাৰ্ণিটো আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ গাইজ লাভ ইউ অল এণ্ড বাই বাই